Hello, what's up everybody? So, আজিৰ পৰা আমি আৰম্ভ কৰিব গৈ আছো নিউটনৰ গতি বিষয়ক সূত্ৰ। তো ইতিয়ালে আমি যোনটো পঢ়িলো সৰল ৰৈখিক গতিয়ে হোক বা সমতলীয় গতিয়ে হোক তাৰ আমি কি দেখিলো আমি গতিৰ বহুতখিনি কথা পঢ়িলো হয়নে গতি কেনে ধৰণে হয় আদি বেগ থাকে অন্তিম বেগ থাকে কোনোবা এটা সময়ত যদি গাড়ী এটাই গৈ আছে কিমান দূৰত্ব অতিক্ৰম কৰিব সেইবোৰ গোটেইখিনি কথা চালো কিন্তু আমি এই পাঠটোত আমি কি চাব গৈ আছো জানানে আমি ইয়াত চাব গৈ আছো যে গতি হোৱাৰ কাৰণটো কিয় গতি হয় বাৰু কিয় গতিটো হয় ইয়াত বুলে বস্তু এটা আছে ধৰি লোৱা এ কাঠৰ টুকুৰা এটা লৈ লৈছো এই কাঠৰ টুকুৰাটোৱে এ বিন্দুৰ পৰা বি বিন্দুলৈ আহিলে তাকে আমি গতি বুলি কৈছো কিন্তু ইয়াৰ পৰা ইয়ালে আহিবলৈ কি হ'ব লাগিব ইয়াক আমি কোনোবা এটা বলেৰে ঠেলিব লাগিব নাই বলটো যদি মই এফ বুলি কৈ দিছো এফ বলেৰে ইয়াক আমি ঠেলিছো ধৰি লোৱা ইয়াৰ পৰা ইয়ালৈ ঠেলিলো সো হেকাৰণে তো হি নিজৰ অৱস্থানটো চেঞ্জ কৰিব পাৰিলে হয়নে সো প্ৰথমতে এ বিন্দুৰ আছিলে অলপ পাছত কি হৈ গল বি বিন্দুলৈ গৈ পালেগে আৰু হেতু যেতিয়া গতি হল এই গতিটো কোনে হ'ব দিলে বাৰু বলে হ'ব দিলে বল ও আচ্ছা মানে দুটা যোনটো পাঠ পঢ়িলো ইতিয়ালে তাৰ আমি গতিৰ কথা চাই আছিলো কিন্তু ইতিয়া আমি কি চাব গৈ আছো যে গতি কিয় হয় কাৰণটো চাব গৈ আছো ওকে আৰু আমি কি গম পালো যে ও আচ্ছা মানে গতি কি আছিল কোনোবা এটা বস্তু এটাই নিজৰ অৱস্থানটো যেতিয়া চেঞ্জ কৰি লয় বা পৰিৱৰ্তন কৰি লয় নিজৰ অৱস্থানটো এঠাইৰ পৰা বেলেগ এটা ঠাইলৈ যদি যায় তাকেতো আমি গতি বুলি কৈছিলো সো এতিয়া এই গতিটোক হ'ব দিবলৈ আমাৰ কোনে কাম কৰি আছে বলে কাম কৰি আছে এই কাঠৰ টুকুৰাটো ইয়াৰ পৰা ইয়ালে যাবলৈ কি কৰিব লাগিব ইয়াক আমি ঠেলিব লাগিব সো আমি কি গম পালো যে গতি হোৱা কাৰণটো কি হয় বল বলে যেতিয়ালে কাম কৰিব তেতিয়ালে গতি হ'ব সো এইটো আমি গম পালো সো আমাৰ এই পাঠটোত আমি বলৰ কথা একদম শূন্যৰ পৰা আৰম্ভ কৰি সংখ্যা যিমানটো আছে ইমানটো আমি বলৰ কথা পঢ়িব লাগিব ইয়াত ওকে মানে এই পাঠটোত মুঠতে যদি মই ক'ব বিচাৰো আমি অকল বলৰ কথাহে পঢ়িম ঠিক আছে অকল বলৰ কথা আৰু নিউটনৰ যোনটো সূত্ৰ আছে প্ৰথম সূত্ৰ দ্বিতীয় সূত্ৰ তৃতীয় সূত্ৰ হেইবোৰ আমি কি কৰো বলৰ কথাইতো পাতো হয়নে সো এইকাৰণে আমাৰ গোটেই এই পাঠটোত আমি কি বুজিব লাগিব যে আমি অকল বলৰ কথাহে পঢ়িম আৰু বলৰ যদি চিনটো মনত আছে এফ বুলি কওঁ আৰু বলৰ একক মনত আছে নে বাৰু এসআই এককটো কি হয় বলৰ এসআই একক বলৰ এসআই একক কি আছিল নিউটন হয়নে ইয়াক আমি এন চিনেৰে দেখাও আৰু ইয়াত এটা সিজিএস এককো আছে এটো মনত ৰাখিবা পৰীক্ষাবোৰত আহি যায় সিজিএস একক এটা আছে সিজিএস এককটো হয় ডাইনি ইয়াক ডাইন বুলি পঢ়ো ওকে ডি ওয়াই এন ই ডাইন তো এসআই এককটো হয় নিউটন আৰু বলৰ সিজিএস এককটো কি হয় ডাইনি বুলি নপঢ়িবি ডাইন এনিৱে সো এইবোৰ আমি হৰুতে আমি দেখিছিলো বলৰ কথা হয়নে এসআই এককটো অলপ আমি ৰিভাইজ কৰি ললো ইতিয়া চাও বল বাৰু কেই প্ৰকাৰৰ থাকে হেইটো আমি চাই লও এতিয়া কেইজনমান বহুত বিদ্বান মানুহে কি ক'লে বলটোক বুলে আমি কেইটামান ভাগত ভাগ কৰিব পাৰো এটাটো কও বুলে সংস্পৰ্শ বল যাক আমি কন্টেক্ট ফোর্স বুলি ইংৰাজীত কওঁ কন্টেক্ট ফোর্স আৰু বিদ্বান মানুহ এজনে ক'লে যে বলটো অসংস্পৰ্শও হ'ব পাৰে অসংস্পৰ্শ বলও হ'ব পাৰে যাক আমি ইংৰাজীত কওঁ নন কন্টেক্ট ফোর্স আৰু কেইজন মানৰ কি ক'লে যে বল কিছুমান উইক বল বা দুৰ্বল বলও থাকে দুৰ্বল বল হৈছে কিছুমান বুলে দুৰ্বল বল থাকে যাক আমি ইংৰাজীত উইক ফোর্স বুলি কওঁ উইক ফোর্স
আৰু এটা ধৰণৰ বল থাকে বোলে এইটো কৈছো নিউক্লিয়াৰ বল বা নিউক্লিয়াৰ ফৰ্স বুলি কওঁ তো বলটোক আমি চাৰিটা ভাগত ভাগ কৰিছো দেই বলটো আমি চাৰিটা ভাগত ভাগ কৰিছো এটাটো হল সংস্পৰ্শ বল আৰু এটাটো হল অসংস্পৰ্শ বল আৰু এটাটো হল দুৰ্বল বল বা উইক ফৰ্স বুলি আমি কওঁ প্ৰথমতে আমি ইয়াৰ পৰা আৰম্ভ কৰো নিউক্লিয়াৰ বল মানেনো কি হয় এটো চাই লও প্ৰথমতে তোমালোকে নিজৰ সৰু ক্লাছত বা এটা কেমিষ্ট্ৰি যদি পঢ়ি আছা কেমিষ্ট্ৰিত চাগে পৰমাণুৰ কথা শুনিছানে এটম যাক কওঁ আমি পৰমাণু ইয়াক যদি মই বৃত্ত আকাৰেৰে দেখাও পৰমাণুৰ ভিতৰত এটা কেন্দ্ৰ থাকে যাক আমি নিউক্লিয়াছ বুলি কওঁ হয়নে কেমিষ্ট্ৰি যদি পঢ়িছা এটো জানো আমি নিউক্লিয়াছ বুলি কওঁ আৰু আমি জানো যে নিউক্লিয়াছৰ যোনটো আধানৰ মান পজিটিভ হয় আৰু পজিটিভ কিহৰ ফলত হয় কাৰণ নিউক্লিয়াছৰ ভিতৰত এটা সৰু কণা এটা থাকে যাক আমি প্ৰটন বুলি কওঁ আৰু প্ৰটনৰ আধানটো পজিটিভ হোৱাৰ কাৰণে কি হয় নিউক্লিয়াছৰ আধানটো পজিটিভ হয় মানে মই ক'ব কি বিচাৰিছো এই নিউক্লিয়াছৰ ভিতৰত কিছুমান সৰু সৰু কণা আছে ঠিক আছে সৰু কণা আছে এতিয়া এই সৰু কণাবোৰৰ মাজতো আকৰ্ষণ বিকৰ্ষণ চলি থাকে যেহেতু পজিটিভ হয় পজিটিভে কি কৰিব হিজনে হিজনক বিকৰ্ষণ কৰিব বিকৰ্ষণ কৰা সময়ত কি হয় হিজনে হিজনক ঠেলা সময়ত কোনোবা এটা বলেৰে ঠেলিব লাগিব না তই মোক ঠেলিলি মই অলপ পিছফালে আহি যাবলৈ বা তুক মই ঠেলিলো তো পিছফালে গুচি যাবলৈ কি হ'ব লাগিব বিকৰ্ষণ হ'ব লাগিব মানে হিজনে হিজনক কিবা এটা বল দিব লাগিব তেতিয়াহে আমি দূৰলৈ যাম হিজনে হিজনৰ পৰা হয়নে সো এনেকুৱা ধৰণৰ কিছুমান বল চলি থাকে যোনটো নেকি নিউক্লিয়াছৰ ভিতৰত আমি দেখি পাওঁ আৰু এইবোৰক কওঁ আমি নিউক্লিয়াৰ বল ওকে সো নিউক্লিয়াছৰ ভিতৰত হৈ থাকে এটমৰ নিউক্লিয়াছৰ ভিতৰত বা পৰমাণুৰ নিউক্লিয়াছৰ ভিতৰত প্ৰটনৰ মাজত যোনটো বিকৰ্ষণ বল চলি থাকে ইয়াকে আমি নিউক্লিয়াৰ বল বুলি কওঁ ঠিক আছে বুজি পালা এইটো ওকে নেক্সট চাও আমি দুৰ্বল বল কাক কয় দুৰ্বল বল এটো কেমিষ্ট্ৰিৰ কথা দুৰ্বল বল মানে হৈছে দুটা অণু লৈ লোৱা যেনে পানীৰ অণু লৈ ললো H2O এটা পানীৰ অণু H2O লগত কি হ'ব কিবা এটা বলেৰে টানাটানি কৰিব হেকানেতো আমি পানী খাব পাই আছো হয়নে সো এটা পানী খোৱা সময়ত এক গিলাস পানীত কিমানটা সাগে পানীৰ অণু থাকে হয়নে সো এই গুটিটো আমি এবাৰত গিলাসত খাই দিও কেলে খাব পাৰিছো কাৰণ পানীটো একেলগে লক লাগি আছে এটা অণু বুলে থকা হলে ইফালে উৰি মেলি আমি ধৰি খাব লগিয়া হয় এটা অণু পানীৰ ধৰিলো খালো নহল বুলে আৰু এটা ধৰু আকৌ খাই দিও তেনেকে কৰিলে ভাল লাগিব জানো না লাগিব সো পানী অণুৰ মাজত কি হয় এটা আকৰ্ষণীয় বল থাকে এই বলটোৰ ফলত কি হয় ইহঁতে একেলগ লাগি থাকে সেইকাৰণে আমি পানী এগাল গিলাসত ধুনিয়াকে পাই যাওঁ এনিৱে সো অণু বা পৰমাণুৰ মাজত যোনটো আকৰ্ষণ বিকৰ্ষণ চলি থাকিব হিহঁতৰ মাজতো কিবা এটা বল দেখা পাম আমি এই বলটোকে আমি উইক ফৰ্স বুলি কৈ দিম মানে বহুত দুৰ্বল বল এইবোৰ দেই সো এটো নেকি আমি ইমান বিশেষকে ডিসকাস কৰি নাথাকো আমাৰ কথা পাতিবলগীয়া বল দুটা হৈছে সংস্পৰ্শ বল আৰু অসংস্পৰ্শ বল এই দুটাটোহে আমাৰ সিলেবাস পইণ্ট অফ ভিউৰ পৰা বহুত বেছি দৰকাৰী এনিৱে সংস্পৰ্শ বলটো কি হয় চোৱা প্ৰথমতে ইয়াত মই বলৰ কেইটামান উদাহৰণ দিলাম তাৰ পিছত মই এটাকে বুজাই যাম দেই সংস্পৰ্শ বলটো চোৱা প্ৰথমতে আমি টেনশন বল বুলি এটা পঢ়িম টেনশন ইয়াৰ চিনটো হয় টি কিছুমানে ভাবিছে টেনশন শব্দটো চাই স্যাৰ মোৰ গাৰ্লফ্ৰেণ্ডৰ টেনশন এই টেনশনৰ কথাটো মই নাই কোৱা ওকে সো টেনশনটো কি হয় এটা বল হয় আমি কি হয় বুজিম অলপ পাছত ৰবা টেনশন তাৰ পাছত আহে আমাৰ নৰ্মেল ৰিএকশন বুলি কওঁ আমি ইয়াক নৰ্মেল ৰিএকশন ইংৰাজীতে বস্তুবোৰ মই পঢ়াই দিব বিচাৰো কাৰণ এই এন টি যোনটো আমি ব্যৱহাৰ কৰিম এই চিনবোৰ কিতাপবোৰতো এন আৰু টি বুলিহে ব্যৱহাৰ কৰা থাকে হেকানে মই ইংৰাজীতে কৈ দিছো জাস্ট ইহঁতে এটা বল হয় আৰু কি হয় বস্তুটো আমি বুজিম অলপ পাছতে ওকে এনিৱে এতিয়া চাই লোৱা তাৰ পাছতে আমি পঢ়িম স্প্ৰিং বল এই স্প্ৰিঙৰ কথা পঢ়িম আৰু মানে এটো বুজিলো ভালকে দেই স্প্ৰিং বল আমি পঢ়িম লাহে লাহে তাৰ পিছত আমি পঢ়িম ঘৰ্ষণৰ কথা পঢ়িম ঠিক আছে সো এইবোৰ হৈছে সংস্পৰ্শ বলৰ উদাহৰণ এতিয়া
থুলমূলকে যদি মই কওঁ সংস্পৰ্শ বল আমি ক'ত দেখা পাম বাৰু সংস্পৰ্শ বল আমি তেতিয়া দেখা পাম বা তেতিয়া অনুভৱ কৰিম যেতিয়া দুটা শৰীৰে বা দুটা পৃষ্ঠই একদম হিজনে হিজনক টাচ হৈ থাকিব এনেকে কন্টেক্ট বুলি কওঁ আমি কন্টেক্ট ফৰ্চ চোৱাচোন কন্টেক্ট মানে কি সংস্পৰ্শ সো হিজনে হিজনৰ লগত একদম মানে লাগি থাকিব লাগিব ওকে এইটো এটা পৃষ্ঠ বুলি যদি ধৰি লোৱা হিজনে হিজনৰ লাগি আছে নে সো এইটোক আমি কি বুলি কম সংস্পৰ্শ হৈছে তো সংস্পৰ্শ বল আমি ক'ত দেখা পাম যেতিয়া দুটা পৃষ্ঠই হিজনে হিজনৰ লগত লাগি থাকিব বা দুটা শৰীৰে যেতিয়া হিজনে হিজনৰ লগত টাচ কৰি থাকিব ঠিক আছে সো হেতুকে আমি কি বুলি কম সংস্পৰ্শ বল আৰু সংস্পৰ্শ বলৰ আমি দুই তিনটা উদাহৰণ দেখিছো টেনশন নৰমেল ৰিএকশন স্প্ৰিং বল গৰ্ষণ এইবোৰ আমি এই সংস্পৰ্শ বলত ডিসকাস কৰিম আৰু ক্লাস 11ত আমি এই গুটেইখিনি পঢ়িম এই গুটেই বলৰ কথা আমি পঢ়িম হৈছে এতিয়া অসংস্পৰ্শ বল মানে কি অসংস্পৰ্শ বল মানে হৈছে যে দুটা পৃষ্ঠই বা দুটা শৰীৰে হিজনে হিজনৰ পৰা দূৰত থাকিব কিন্তু হিজনে হিজনক আকৰ্ষণ বা বিকৰ্ষণ কৰিব যেনে ধৰা গুৰুত্বাকৰ্ষণ বলটো এই জুনবাইটো ইমান ওপৰত আছেগে পৃথিৱীটোৱে তাক টানি আছে নাই যাক আমি মধ্যকৰ্ষণ বল বুলি কওঁ হয়নে যাক আমি মধ্যকৰ্ষণ বল বুলি কওঁ আমি সৰু ক্লাছত পঢ়িছো জুনবাই আৰু পৃথিৱীয়ে হিজনে হিজনক টানাটানি কৰি আছে সো হেতুক আমি মধ্যকৰ্ষণ বুলি কওঁ অসংস্পৰ্শ মানে হিজনে হিজনক টাচ কৰি নাই থকা কিন্তু দূৰত আছে হলেও টানাটানি কৰি আছে সো তেনেকুৱা ধৰণৰ বলক আমি কি বুলি কম অসংস্পৰ্শ বল মধ্যকৰ্ষণ বল তাৰ পাছত আছে আমাৰ স্থিতি বিদ্যুৎ স্থিতি বিদ্যুৎ বল এটো কি হয় আকৌ এতিয়া মানে আদান দুটা থাকিব আদান স্থিতি বিদ্যুৎৰ কথা আমি ক্লাস 12ত পঢ়িব লাগিব #ক্লাস 12 ক্লাস 12ত ইয়াৰ বিষয়ে আমি একদম ব্যাখ্যা কৰি চাম হৈছে স্থিতি বল মানে কি হৈছা দুটা আধান আছে পজিটিভ আৰু নেগেটিভ ধৰি লোৱা ইয়াতে হিজনে হিজনক টাচ কৰি নাই থকা অলপ দূৰত আছে কিন্তু হেতে হিজনক কি কৰিব টানাটানি কৰিব এই টানাটানি কৰা সময়ত কিমান জোৰেৰে টানিছে কিমান জোৰেৰে বিকৰ্ষণ কৰিছে কিমান জোৰেৰে আকৰ্ষণ কৰিছে সেই যোনটো বলৰ মান ইয়াকে আমি স্থিতি বিদ্যুৎ বলত পঢ়িম ঠিক আছে মানে স্থিতি বিদ্যুৎটো আমি ক'ত দেখিম দুটা আধানৰ ক্ষেত্ৰত দেখিম মধ্যকৰ্ষণটো ক'ত দেখিম যেতিয়া মানে দুটা শৰীৰ থাকিব জুনবাই আৰু পৃথিৱী ধৰি লৈছো হৈছে এনিৱে হেবোৰ বাদ দিয়া বিদ্যুৎ চুম্বক বল মানে চুম্বকৰ কথা কৈছো আৰু চুম্বক দুটা থাকিব চুম্বকত আমি কি বুলি জানো এটা উত্তৰ মেৰু থাকে এটা দক্ষিণ মেৰু থাকে যেতিয়া একেটা ধৰণৰ মেৰুবোৰে একেফালে থাকে হিয়তে হিজনে হিজনক বিকৰ্ষণ কৰে এইবোৰ আমি চুম্বকৰ কথা জানো হয়নে সো এটা কিমান জোৰেৰে বিকৰ্ষণ কৰিব কিমান জোৰেৰে আকৰ্ষণ কৰিব এই বলবোৰক আমি কিয়ত পঢ়িম বিদ্যুৎ চুম্বক বলত পঢ়িম আৰু এইটো আমি পঢ়িব লাগিব ক্লাস 12 #ক্লাস 12 হৈছে সো ইয়াত কথাটো এইটো যে বলৰ কথা আমি এই পাঠটোত পঢ়িম তাৰে ভিতৰত আমি সংস্পৰ্শ বলৰ কথা এই পাঠটোত বেছি পঢ়িম হৈছে সংস্পৰ্শ বলৰ ভিতৰত পৰিব টেনশন নৰমেল ৰিএকশন স্প্ৰিং বল গৰ্ষণ এইবোৰ আমি গুটেইখিনি এই পাঠটোৰ ভিতৰত পঢ়িম তাৰ পাছত যোনটো অসংস্পৰ্শ বল আমাৰ ক্লাস 11ৰ সিলেবাছত অকল আমি মধ্যকৰ্ষণ বলৰ কথাহে পঢ়িব লাগিব যোনটো নেকি আমাৰ ভৌতিক নহয় পদাৰ্থ বিজ্ঞানৰ ফিজিক্সৰ কি হয় একদম প্ৰথম খণ্ডটোৰ লাষ্ট চেপ্টাৰটো হয় মধ্যকৰ্ষণ বল ঠিক আছে বুজি পালো আমি বলৰ এইবোৰ মানে কেটামান ধৰণ দেখিলো আমি কেনে ধৰণে আমি কি বস্তু পঢ়িব লাগিব হেইবোৰ আমি ইয়াত ডিসকাস কৰিলো ওকে এনিৱে সো আজিৰ এই ভিডিঅ'ত আমি বিশেষকৈ সংস্পৰ্শ বলৰ টেনশন আৰু নৰমেল যোনটো ৰিএকশন আছে ইয়াক আমি অভিলম্বিক প্ৰতিক্ৰিয়া বুলি কওঁ দেই যি হলেও নৰমেল ৰিএকশন বুলি পঢ়ি ৰাখা তেতিয়া বেছি ভাল লাগিব এনিৱে এতিয়া আমি চাও টেনশন মানেনো কি বাৰু
ঘৰৰ টেনশ্যন পঢ়াৰ টেনশ্যন হয়নে তাইৰ টেনশ্যন এনিৱে সো টেনশ্যন মানে কি হয় আমি বুজিব চেষ্টা কৰিম টেনশ্যন আৰু ইয়াৰ চিনটো হয় টি আৰু নাপাহৰিবা দেই টেনশ্যনটো এটা কি হয় বল নাপাহৰিবা আৰু আমি জানো বল এটা ভেক্টৰ ৰাশি ভেক্টৰ মনত আছেনে যাৰ দিশ আৰু মান থাকে এইটো মনত ৰাখিবা বল এটা ভেক্টৰ ৰাশি হয় এতিয়া টেনশ্যন বলটো ক'ত দেখা পাওঁ আমি চোৱা ইয়াতে বোলে মই কাঠৰ টুকুৰা এটা থৈছোঁ ইয়াৰ পৰা ৰছী এটা ওলমাই দিছোঁ আৰু ইয়াতে গধুৰ এটা ভৰ থৈ দিছোঁ শিলৰ টুকুৰা বা বল এটা লোহাৰ বল এটা ধৰি লোৱা যাৰ ভৰটো মই ধৰি লৈছোঁ 5 কেজি ঠিক আছে এই ভৰটো 5 কেজি আছে এতিয়া চোৱা ইয়াত দুইটা বল লাগি আছে নে বাৰু এটা বলটো কি এনে ধৰি লোৱা ইয়াতে মই বল এটা ওলমাই থৈ দিছোঁ বলটো ওলমি আছে বলটো তললৈও নাই যোৱা ওপৰলৈও নাই যোৱা একদম মজাকে লটকি আছে নাই তললৈও নাই যোৱা ওপৰলৈ নাই যোৱা আৰু আমি জানো যে পৃথিৱীত থকা যিকোনো বস্তুক পৃথিৱীয়ে নিজৰ কেন্দ্ৰৰ ফালে টানে জানোনে সো যাৰ বলটোক আমি এম জি বুলি লিখো এম মানে হৈছে বস্তুটোৰ ভৰটো জি মানে হৈছে ত্বৰণ গুৰুত্বাকৰ্ষণৰ যোনটো ত্বৰণ গ্ৰেভিটি যাক কওঁ আমি এইবোৰ আমি জানো সৰু ক্লাছৰ কথা সো আমি জানো যিকোনো বস্তুক এম জি বলেৰে পৃথিৱীয়ে টানে এমটো হৈছে শৰীৰটোৰ বা বস্তুটোৰ কি ভৰ ওকে স্যাৰ বুজি পাইছোঁ ইয়ালে কিন্তু ইয়াত চোৱা এই ৰছীটো থকাৰ কাৰণে বলটোৱে তললৈও নাই যোৱা ওপৰলৈও নাই যোৱা হয়নে একদম মাজত ধুনীয়াকৈ আছে নাই সাম্য অৱস্থাত আছে ইকুইলিব্ৰিয়াম যাক কওঁ আমি একদম ইফালেও নাই যোৱা ওপৰলৈও নাই যোৱা তললৈও নাই যোৱা ধুনীয়াকৈ এটা জেগাতে ওলমি আছে সো ইয়াত চোৱাচোন গ্ৰেভিটিয়ে ইয়াক টানি আছে আৰু এনেকৈ ধৰি লোৱা যে ইয়াত কোনোবা মক্কেল এটা আহি মেলি এইটো কাটি দিলে ৰছীটো বলটো কি হৈ যাব তললৈ পৰি যাব হয়নে কিন্তু ৰছীটো বোলে মই নাই কটা এনেকৈ ৰাখিছোঁ বলটো পৰিব জানো নপৰে এতিয়া কিয় নপৰিছে চোৱা বলটো সেইকাৰণে নপৰিছে কাৰণ ৰছীয়ে ইয়াক দাঙি ধৰি আছে ৰছীয়ে ইয়াক নিজৰ ফালে দাঙি ধৰি আছে নিজৰ ফালে টানিছে মানে বলটো ইয়াত ওলমি আছে চোৱা এই গুৰুত্বাকৰ্ষণ বলেটো ৰছীটো নাথাকিলে তললৈ টানিলেই হয় কিন্তু ৰছীটোৱে ইয়াক কি কৰিছে ওলমাই থৈ দিছে ধুনীয়াকৈ এনেকৈ হাই হাই তোক মই গিৰিব নিদিওঁ বেটা বোলে ঠিক আছে তো এইটো বল যোনটোৱে নেকি শৰীৰটোক বা এই ভৰটোক তললৈ পৰিব নাই দিয়া তাকে আমি টেনশ্যন বল বুলি কওঁ বা টেনশ্যন বুলি কওঁ বুজি পালে নেকি বাৰু কথাটো মানে সি তললৈ পৰিব নাই দিয়াতো তাক ধুনীয়াকৈ ওলমাই ৰাখিছে নাই মানে গুৰুত্বাকৰ্ষণ বলৰ বিপৰীত ফালে সি কাম কৰি আছে উঠাই ৰাখিছে পৰিব নিদিওঁ তোক সো এনেকুৱা বলক আমি কি বুলি কওঁ টেনশ্যন বুলি কওঁ আৰু এটা উদাহৰণ লওঁ চোৱা টেং 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 ইয়াতে ভৰ এটা লৈ ল'লোঁ 2 কেজি হৈছে ইয়াৰ পৰা আকৌ ৰছী এটা লগালোঁ ইয়াত আকৌ কাঠৰ টুকুৰা এটাত আকৌ এনেকৈ বান্ধি থৈছোঁ এতিয়া ইয়াত চোৱা ইয়াক এতিয়াও গুৰুত্বাকৰ্ষণ বলে তলফালে টানিব কিন্তু সি তললৈ পৰিব জানো তললৈ নপৰে কাৰণ এই ৰছীটোৱে তাক ওপৰ ফালে টানি আছে টেনশ্যন এই ৰছীটোৱে ইয়াক ইফালে টানি আছে টেনশ্যন এই দুটাকে টেনশ্যন বুলি কওঁ ইয়াক ধৰি লোৱা T1 ইয়াক T2 বুলি ধৰি লৈছোঁ ঠিক আছে এই ৰছীটো ইয়াক টানিছে এই ৰছীটো ইয়াক টানিছে কাৰণ সি তললৈ নাই পৰা বুজি পালা নাই বস্তুটো মানে এই ভৰটোক দাঙি ৰাখিবলৈ যোনটো বলে কাম কৰি আছে তাকে আমি কি বুলি ক'ম টেনশ্যন বল বুলি ক'ম ক্লিয়াৰ হৈছে বস্তুটো ধুনীয়া 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 মজা কথা বঢ়িয়া কিন্তু ইয়াতে এটা কথা মনত থব লাগে এই কথাটো কি চোৱা ইয়াত যোনটো ৰছী বা তাঁৰ আমি ব্যৱহাৰ কৰিছোঁ এই ৰছী বা তাঁৰটো ভৰহীন বা মাছলেছ বুলি মানিব লাগিব ঠিক আছে এই যোনটো তাঁৰ বা ৰছী আমি ব্যৱহাৰ কৰিছোঁ এইটো ভৰহীন বা মাছলেছ বুলি মানিব লাগিব
মানে ইয়াৰ একো ওজন নাই ঠিক আছে ইয়াৰ একো ভৰ নাই সৰি ওজন নহয় ইয়াৰ একো ভৰ নাই বুলি মানিব লাগিব বুজি পালানে সো এই তাৰটোৰ একো ভৰ নাই কিয় এইটো মানিবলগীয়া হৈছে চোৱা কাৰণ ক্যালকুলেশন কৰা সময়ত আমি অকল এই ভৰৰ মানটোহে লৈ আছো কিন্তু আসলতে আমাৰ যোনটো দৈনিক জীৱনত আমি তার বা ৰছী ব্যৱহাৰ কৰিম তাৰোটো এটা ভৰ থাকে সো এই ভৰটো কি হৈ যাব গুৰুত্বাকৰ্ষণ বলে এই ইয়াকুটো টানিব ইয়াক টনা সময়ত কি হয় গুটেই দুটাটো আকৌ প্লাস কৰিব লাগিব অলপ টান হৈ যাব বস্তুটো কৰি থাকিবলৈ সো এই কাৰণে কি কৰিছে আমাৰ সিলেবাসটো এনসিআরটি এ যে ধুনিয়াকে কৈ দিছে তহতে মক্কেলবোৰে টেনচন নলবি তহতে কি কৰে ৰছীটো ভৰহীন বুলি ভাবি ল আৰু ইয়াৰ অকল ভৰটোৰ পৰাহে তহতে ক্যালকুলেশন খিনি কৰিবি ধুনিয়াকে আমাক ধৰিব দিছে ভৰহীন হৈছে বুজি পালা নহয় তো এটো মনত ৰাখিবা দেই ভৰহীন এটো সেকেন্ড কথা আৰু এটা কথা কি হয় জানানে ইয়াত চোৱা এটা পুলি লৈছো মই পুলি জানা নহয় পুলি এ কুয়া সুয়া যে পানী সানি উঠাবলৈ এনেকা গোল গোলকে বস্তু এটা নলগাও জানো এটুকেটো পুলি বুলি কওঁ তো ইয়াৰ পৰা ৰছী এটা লগাই দিলো ঠিক আছে ৰছী এটা লগাই দিলো ইয়াতে ভৰ এটা আছে ধৰি লোৱা ইয়াৰ ভৰটো 2 কেজি আৰু এইটো 1 কেজি সো এখানে তললৈ নামিছে হৈছে বুজি পালে ওকে সো এতিয়া যদি ইয়াত টেনশনৰ মানটো হুদু মই এই ভৰটো ইয়াক টেনশন কিমান দিব ইয়াক যদি টি বুলি কওঁ আৰু এই ভৰটোৱে ইয়াক টেনশনৰ মান কিমান দিব ইয়াক ধৰিলা T1 বুলি কওঁ হৈছে টেনশন দিব হয় নাই ইয়াক উলমায়ুটো ৰাখিব লাগিব ৰছীটোৱে হেতুকে তো আমি টেনশন বুলি কৈছো কিন্তু জানানে কি যদি তাৰটো যদি এডালে হয় এই তাৰটো চোৱাচোন ইয়াৰ পৰা গৈ মেলি আকৌ ঘূৰি মেলি এডাল তার হয় নাই ইয়াক যদি মই সিধাকে আকো এইটো 1 কেজি এইটো হৈ যাব 2 কেজি সো এডাল তাৰে হয়নে বস্তুটো চোৱাচোন এনেকে যদি মেলি চাও সো এডাল তাৰৰ ওপৰত কি হয় কি বুলি মানা যায় যে টেনশনৰ মানটো সদায় সমান থাকিব এইটো টি আৰু এই টিৰ মানটো সদায় সমান হ'ব টি ইকুৱেল T1 হ'ব বুজি পালা বা আমি এনেকেও লিখিব পাৰো যে ইয়াত যদি টেনশন টি হয় ইয়াটো টেনশন টি এ হ'ব মানে কি বুজিব কৈছো যে এডাল ৰছী বা এডাল তাৰত টেনশনৰ মান কি হয় সমান হয় ইয়াত যদি টি ইয়াটো টি হৈছে বুজি পালানে সো এই দুটা কথাটো মনত ৰাখিবা প্ৰথম কথা কি যে আমি যোনটো তার বা ৰছী ব্যৱহাৰ কৰিম এটো ভৰহীন বুলি মানিম সেকেন্ড কথাটো কি হয় যে এডাল ৰছীত টেনশনৰ মানটো সমান থাকে ইয়াত যদি টি হয় এইফালেও টি হ'ব ক্লিয়াৰ হৈছে বুজি পালা ধুনিয়াকে মজা সো এইটো আছিল আমাৰ টেনশন বল এতিয়া আমি সাম নরমাল রিঅ্যাকশন মানে কি হয় আইয়ো নরমাল রিঅ্যাকশন নরমাল রিঅ্যাকশন যার চিনটো n হয় দেই নরমাল রিঅ্যাকশন ধুনিয়া রেকর্ডিং হৈ আছে নরমাল রিঅ্যাকশন এটো কি হয় চোৱা এতিয়া তার চিনটো n হয় এটো এটা বল হয় ইউ ভেক্টর রাখি হয় ওকে এনিওয়ে এতিয়া এটা বস্তু মন কৰিছনে বাৰু এটো যদি আমাৰ পৃথিৱীটো হয় পৃথিৱীত মই কি কৈছিলো যে যিকোনো বস্তু আমাৰ পৃথিৱীয়ে নিজৰ কেন্দ্ৰৰ ফালে টানে mg বলত হয়নে ইয়াৰ যদি ভৰটো m হয় ইয়াক mg বলত কি কৰিব আমাৰ পৃথিৱীটোৱে তাক কেন্দ্ৰৰ ফালে টানিব কিটা মন কৰিছনে বাৰু ঠিক আছে কেন্দ্ৰৰ ফালে টানে মধ্যকৰ্ষণ বলে বুলি কলো কিন্তু এই যোনটো কাঠৰ টুকুৰাটো হি তললৈ কিয় পৰি নাই অহা বাৰু টানি আছে ন ইয়াক টানি থাকিলে কি হ'ব লাগে একদম হুমাই আহিব লাগে কেন্দ্ৰলৈ হয়নে কিন্তু হুমাই আহিছে জানো হুমাই নাই অহা এটো কিয় হল চোৱা যেতিয়া দুটা পৃষ্ঠই সংস্পৰ্শ হৈ যায় দেই যেতিয়া দুটা পৃষ্ঠই টাচ হৈ যায় লাগি যায় একদম তেতিয়া কি হয় হিহতে হিজনে হিজনক এটা বল দিয়ে এই পৃথিৱীয়ে যেতিয়া এই কাঠৰ টুকুৰাটোৰ লগত সংস্পৰ্শ হৈ গল তেতিয়া কি কৰিব এই পৃথিৱী যোনটো পৃষ্ঠ এই ভৰটোৰ ওপৰত এটা বল দিব একদম 90 ডিগ্ৰী কোণত একদম অভিলম্বকে মানে 90 ডিগ্ৰী কোণত এটা বল দিব বুজি পালানে ধুনিয়াকে মই আঁকি দিছো ৰবা কি কলো মই এটো আমাৰ পৃথিৱীটো
আৰু আমি শুনিছোঁ জানিছোঁ যে পৃথিৱীয়ে নিজৰ কেন্দ্ৰৰ ফালে বস্তুক টানে mg বলেৰে হয়নে এইটো m হলে gটো কি হ'ব গুৰুত্বাকৰ্ষণ বলটো মানে ত্বৰণটো এটা কি কলো দুটা পৃষ্ঠই যেতিয়া সংস্পৰ্শ হৈ যায় তেতিয়া এই আমাৰ পৃথিৱীৰ পৃষ্ঠটোৱে কি কৰে এই ভৰটোৰ ওপৰত এটা নৰ্মেল ৰিয়েকচন দিয়ে আৰু এই বলটোক আমি নৰ্মেল ৰিয়েকচন কৈছোঁ আৰু হি একদম পৃষ্ঠটোৰ লগত 90 ডিগ্ৰী কোণ বনায় সো এইটোৰ ফলত কি হয় এই পৃষ্ঠটোৱে একদম ভিতৰলৈ পৰি নাহেগে মানে ওকে বুজি পালানে নৰ্মেল ৰিয়েকচন কি হয় মানে দুটা বল দি দুটা শৰীৰ যেতিয়া একদম টাচ হৈ যায় এনেকে টাচ হলে টাচ হতে কি হ'ব হি ইয়াৰ ওপৰত এটা নৰ্মেল ৰিয়েকচন দিব একদম 90 ডিগ্ৰী কোণত ওকে বুজি পালা নহয় বঢ়িয়া আৰু উদাহৰণ এটা যদি চাও এইটো চোৱা এটো বলে মাটিৰ লগত লাগি আছে হৈছে এটা যেতিয়া হিয়তে এই দুটা পৃষ্ঠটোৱে সংস্পৰ্শ হৈ গল হি ইয়াৰ ওপৰত এটা বল দিব যোনটো নেকি পৃষ্ঠটোৰ লগত একদম 90 ডিগ্ৰী কোণ হ'ব বুজি পালা নেকি পাইছে না বঢ়িয়া ধুনিয়াকে পাইছা ওকে সো এইটো আছিল দুটা উদাহৰণ আৰু এটা উদাহৰণ চোৱা এইবাৰ বোলে এইটো ইয়াতে এইটো আমাৰ পৃথিৱীৰ পৃষ্ঠটো এইটো ইয়াৰ ভৰটো m1 বুলি ধৰি লৈছো ইয়াৰটো m2 এইটো m2 এতিয়া এই দুটা পৃষ্ঠটোৱে ইজনে সিজনৰ লগত সংস্পৰ্শ হ'লনে তো হি ইয়াক এটা নৰ্মেল ৰিয়েকচন দিব হৈছে তো ইয়াক মই n1 বুলি নাম দি দিছো আকৌ এই দুটা পৃষ্ঠটোৱে ইজনে সিজনৰ লগত সংস্পৰ্শ হৈছেনে তো ইয়াক আমি n2 বুলি নাম দিছো ক্লিয়াৰ হৈছে আৰু কবাত আছে নেকি নৰ্মেল ৰিয়েকচন আছে এই দুটা শৰীৰটোৰ নিজৰ পৃষ্ঠ হি এটা বেলেগ ব্লক হি এটা বেলেগ ব্লক হয়নে বা কাঠৰ টুকুৰা বুলি ধৰি লোৱা এইটো কাঠৰ এটা টুকুৰা এইটো কাঠৰ টুকুৰা ইয়াতে হিজনে হিজনৰ লগত ইয়াত সংস্পৰ্শ হৈছে নাই ইয়াক এটা নৰ্মেল ৰিয়েকচন দিব n3 বুলি ধৰিছো ইয়াক এটা নৰ্মেল ৰিয়েকচন দিব n3 বুলি ধৰিছো বুজি পালা সো যত নেকি সংস্পৰ্শ হয় তাতে আমি কি দেখিম নৰ্মেল ৰিয়েকচনটো দেখা পাম হৈছে ক্লিয়াৰ হৈছে বস্তুটো সো আমি আজি কি গম পালো টেনশনৰ কথা গম পালো আৰু লগতে আমি নৰ্মেল ৰিয়েকচনৰ কথা শিকিলো এই ভিডিও দুটাটো ধুনিয়াকে চাই ৰাখিবা কাৰণ যিমান আমি প্ৰশ্ন কৰিম তাত আমি বাৰে এই বস্তুবোৰক ব্যৱহাৰ কৰে দেই কিছুমান প্ৰশ্নত আমাক নৰ্মেল ৰিয়েকচন লাভ দিব কেতিয়াবা কিছুমান প্ৰশ্নত উলাব নিদিবও পাৰে কিন্তু বেলেগ ধৰণে প্ৰশ্নটো খুদি মেলি আমি কি কৰিব লাগিব এইবোৰো ব্যৱহাৰ কৰিব লাগিব টেনশন আৰু নৰ্মেল ৰিয়েকচনটো আমি ব্যৱহাৰ কৰিব লাগিব ওকে সো বস্তুটো কি কৰিবা ভালকে বা ৰিভাইজ কৰি লবা নেক্সট ভিডিওটো অহালৈ আমি নেক্সট ভিডিওত চাম নিউটনৰ প্ৰথম সূত্ৰ তাৰ আগতে আমি FBD বুলি এটা বস্তু এটা চাম এইটো হ'ব সাৰপ্ৰাইজ বেলেগ ভিডিওৰ কাৰণে FBD to কি হয় যদি চাব মন আছে নেক্সট ভিডিওত চাব লাগিব ওকে এনিৱে সো নেক্সট ভিডিওত আমি চাম নিউটনৰ প্ৰথম সূত্ৰটো থ্যাংক ইউ সো মাচ এভৰিওয়ান ইতালে চোৱাৰ কাৰণে এন্ড আই হোপ টু সি ইউ ইন দ্য নেক্সট ভিডিও বাই বাই